হেল্ল' এভৰিৱান, এই ভিডিঅ'টো আচলতে 18 নৱেম্বৰৰ দিনাখনেই কৰা। সেইদিনাটো জানেই আমাৰ অসমৰ বাবে এটি বিশেষ দিন। জুবিন দা কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱা প্ৰথমটো জন্মদিন, আৰু সেয়ে আমাৰ টিহুতো এটি অনুষ্ঠান আয়োজন কৰিছে তেখেতৰ জন্মদিনৰ উপলক্ষে মনৰ নিজানত। তাৰে আজি শোভাযাত্ৰা, সেয়ে আমি ৰাতিপুৱাই আহি লৈছোঁ। যিমানবোৰ স্কুল কলেজ আছে আটাইবোৰ স্কুল কলেজৰ পৰা ছাত্ৰ ছাত্ৰী আহি এই শোভাযাত্ৰাত অংশগ্ৰহণ লৈছেহি, আৰু মুখত কেৱল মাথো এটাই নাম, জয় জুবিন দা। মায়াবিনী গীতি পৰিৱেশন নকৰাকৈনো কেনেকৈ থাকিব পাৰি। সেয়ে শোভাযাত্ৰাৰ শেষত মায়াবিনী গীতি পৰিৱেশন কৰাৰ কাৰণে ৰূপম ভূঞাদাকো নিমন্ত্ৰণ কৰিছিল, আৰু ৰূপম ভূঞাদাৰ লগত আমি সকলোৱে মিলি একেলগে মায়াবিনী গীত পৰিৱেশন কৰিছোঁ। আৰু 22 তাৰিখে আছে মেইন প্ৰগ্ৰাম, আৰু সেইদিনা এই চাকি গছ জ্বলোৱা হ'ব এইখন মঞ্চতে, আৰু শ্ৰদ্ধাঞ্জলি দিয়া হ'ব জুবিন দাক। আৰু আপোনালোকেও 22 তাৰিখে টিহু ল'ৰা হাইস্কুলৰ খেলপথাৰত আহিব নাপাহৰিব। সেইদিনা আছে জুবিন দাৰ কাৰণে এটি বহুত বেছি ভাল লগা এটি প্ৰগ্ৰাম। আপোনালোকে প্লিজ আহিব। আজিলৈ ইমানেই আছিলে, বাই বাই।